অনাবৰয়ে বড়োভূমিত ভূমি কিনিব পাৰিব নে নোৱাৰিব এই কথা আপোনালোকে জানিব বিচাৰিব আৰু এই কথা স্পষ্টীকৰণ বিচাৰিব নেকি? চাওক, যোৱা 12 জানুৱাৰী তাৰিখৰ BTC গভৰ্ণমেণ্টৰ যিটো সিদ্ধান্ত অনাবড়ো বুলি কৈ 4টা জনগোষ্ঠীৰ বিশেষ অধিকাৰক খৰ্ব কৰি দিয়াৰ যি সিদ্ধান্ত আছিল, এই সিদ্ধান্তক আমি বিৰোধিতা কৰিছোঁ। আমি BTC চৰকাৰক আহ্বান কৰিছোঁ যে এই সিদ্ধান্তক পুনৰ বিবেচনা কৰি এই 4টা জনগোষ্ঠীয়ে পূৰ্বৰ পৰা যি অধিকাৰ ভোগ কৰি আহিছিল সেই বিশেষ অধিকাৰ প্ৰদান কৰিব লাগে। আৰু সমান্তৰালকৈ আমি পূৰ্বৰে পৰা এটা দাবী উত্থাপিত কৰি আহিছিলোঁ যে BTC গঠনৰ বহু পূৰ্বৰে পৰা বহু যুগ আগৰে পৰা বসবাস কৰি থকা ধৰ্মীয় তথা ভাষিক সংখ্যালঘু জনসাধাৰণকো এই 4টা জনগোষ্ঠীক প্ৰদান কৰি অহাৰ দৰে সংখ্যালঘু জনগোষ্ঠীকো বিশেষ অধিকাৰ প্ৰদান কৰিব লাগে বুলি আমি দাবী কৰি আহিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান কৰোঁ, প্ৰয়োজনত BTC চুক্তি সংশোধন কৰি হ'লেও BTCত বসবাস কৰা ধৰ্মীয় তথা ভাষিক সংখ্যালঘু জনগোষ্ঠীক ভূমিৰ ক্ষেত্ৰত বিশেষ অধিকাৰ প্ৰদান কৰিব লাগে। কাৰ্যসূচী আছে নেকি আপোনাৰ? চাওক, নৱশৰণীয়া ডাঙৰীয়াক নিৰ্বাচন কৰাৰ সময়ত সকলো ৰাইজৰ মনত এটা আশা আছিল যে তেখেতে অনাবড়োসকলৰ আন্দোলনটোৰ প্ৰতীক হিচাপে দিল্লীত তেখেতে উপস্থাপন কৰিব। কিন্তু দেখা গৈছে যে যোৱা 4 বছৰত তেখেতে কুম্ভকৰ্ণৰ নিদ্ৰাত লিপ্ত হৈ আছিল আৰু হঠাৎ কৰি যোৱা কিছুদিন ধৰি অলপ জাগ্ৰত হোৱা যেন অনুভৱ হৈ আছে। গতিকে ৰাইজৰ যি আশা আকাংক্ষাক লৈ MP ডাঙৰীয়াক নিৰ্বাচিত কৰা হৈছিল, সেই আশা আকাংক্ষা তেখেতে পূৰণ কৰিব পৰা নাই। গতিকে যিবিলাক জনগোষ্ঠীয় আমি দল সংগঠনে একত্ৰিতভাৱে MP ডাঙৰীয়াক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আমি ভূমিকা গ্ৰহণ কৰিছিলোঁ, আমি প্ৰতিটো জনগোষ্ঠীয় সংগঠনক আমি আহ্বান কৰিছোঁ আৰু অহা 12 তাৰিখৰ দিনাখন আমি এখন সভা আয়োজন কৰিছোঁ বিজনীত। সেইখন সভাতো আমি আলোচনা কৰিম যে আমি পৰৱৰ্তী দিনত ৰাজনৈতিকভাৱে কিবা সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ'ব পাৰে নে নালাগে, আমি এই বিষয়ে আমি আলোচনা কৰিম। কিন্তু আমাৰ ধৰ্মীয় সংখ্যালঘু, ভাষিক সংখ্যালঘুৰ লগতে BTCত বসবাস কৰা অন্যান্য জনগোষ্ঠীয় সমূহে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাক লৈ আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে অহা 19 মাৰ্চ তাৰিখে BTC সচিবালয়ৰ সন্মুখত আমচু ABMCৰ যৌথ উদ্যোগত আমি বৃহৎ আকাৰে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেই ধৰ্ণা কাৰ্যসূচীৰ পিছত আমি BTC প্ৰধান হাগ্ৰামা মহিলা ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমি যৌথভাৱে স্মাৰকপত্ৰ প্ৰদান কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ পাছত যদি চৰকাৰে কোনো ধৰণৰ সদৰ্থক বা যোগাত্মক কোনো ধৰণৰ সিদ্ধান্ত আমাক অৱগত নকৰে, তেতিয়াহ'লে ইয়াৰ পিছত আমি যৌথভাৱে পুনৰাই বহি আমি সিদ্ধান্ত গ্ৰহণ কৰিম যে আমি সমগ্ৰ BTCৰ লগতে সমগ্ৰ অসমতে BTCবাসী সংখ্যালঘু তথা অন্যান্য জনগোষ্ঠীৰ লোকে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধানৰ কাৰণে আমি সমগ্ৰ অসমতেই গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য থাকিম।